নমস্কাৰ বন্ধুসকল, আমি আছোঁ বৰ্তমান এতিয়া মকৰং চাহ ফেক্টৰীত। আৰু মকৰং চাহ ফেক্টৰী আমি ভিতৰ চোৱা দেখুৱাবলৈ এই মুহূৰ্তত উপস্থিত হৈছোঁহি। সম্পূৰ্ণ দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাবলৈ আৰম্ভ কৰিছোঁ। আৰু আমি এনেদৰে সোমাই গ'লোঁ ভিতৰৰ মকৰং চাহ ফেক্টৰীৰ ভিতৰ চোৱালৈ। আৰু এনেদৰে সোমাই গৈ আমি পোনপ্ৰথমে ইয়াতে প্ৰৱেশ কৰিলোঁ। আৰু এনেদৰে গৈ আমি মেনেজাৰক লগ কৰিলোঁ আৰু ইয়াৰ ভিতৰ পৰা আমি দৃশ্য দেখুৱাম। সম্পূৰ্ণ দৃশ্য আপোনালোকে চাই থাকক ভিডিঅ'টোৰ জৰিয়তে। কিদৰে আচলতে কেঁচা চাহপাতৰ পৰা শুকান চাহপাত প্ৰস্তুত কৰিব পাৰি, আমি সম্পূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ সক্ষম হ'ম। আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঐ তই গুটি উলিয়াই আৰু এটা শাৰী ওলাইছে নে জিকি পেলাই ওলাই